हेलो एवरीवन আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো হুতুলি পিঠাৰ ৰেচিপি। বলক তেনেহলে আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে পিঠাৰ ডোটো বনাই ল'ব লাগিব। তাৰ বাবে মই এটা ডাঙৰ বাটি লৈ লৈছো আৰু ইয়াতে দি দিছো প্ৰায় 1.5 কাপ বৰা চাউলৰ পিঠাগুৰি আৰু পিঠাগুৰিখিনি মই কেঁচা ব্যৱহাৰ কৰিছো আৰু লগতে দিছো অকণমানি নিমখ আৰু গুড়খিনি মিহি মিহিকৈ কাটি ইয়াতে দি দিছো প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচ মান হ'ব আৰু আটাইখিনি মই ভালদৰে হাতেৰে মিহলাই লৈছো আৰু অকণকৈ পানী দি মই এইখিনিৰ পৰা এটা ডো বনাই লম আৰু ইয়াতে গুড়ৰ হলনি আপোনালোকে চুৰা নাইবা লালি গুড়ো ব্যৱহাৰ কৰিব পাৰে। চাওক ডোটো অকণমান ঢিলা হ'ল তাৰ বাবে মই অকণমান ইয়াতে আকৌ গুড়ি পিঠাগুড়ি দিছোঁ। পিঠাগুড়িখিনি দি আকৌ ভালদৰে মই এইখিনি মঠি লৈছোঁ। পিঠাগুড়ি ডোটো প্ৰায় ৰেডি হৈ গৈছে। মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চাওক এনে ধৰণৰকৈ আপোনালোকে পিঠাগুড়ি ডোটো মঠি ল'ব। ইয়াতকৈ বেছি কোমল কৰি মঠি নল'ব। ডোটো প্ৰায় 5 মিনিটমান সময়ৰ বাবে ৰেষ্ট কৰিব দিম। এই সময়খিনি তিলৰ পুৰখিনি বনাই ল'ম। তিলখিনি মই আগতীয়াকৈ ভাজি খুন্দি লৈছোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ প্ৰায় 4 চামুচ তিলৰ গুড়ি আৰু লগতে দিছোঁ মিহি মিহিকৈ কাটি থোৱা গুড়। এইখিনি মই হাতেৰে ভালদৰে মিহলাই ল'ম। চাওক আমাৰ তিলৰ পুৰখিনি ৰেডি হৈ গ'ল। এতিয়া পিঠাকেইটা ভাজিবৰ বাবে গেছটো অন কৰি কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে দি দিছোঁ ৰিফাইন তেল আৰু তেলখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। এতিয়া এখনকৈ পিঠাখিনি বনাই ল'ম। তাৰ বাবে মই ডোটোৰ পৰা এনেদৰে অলপ লৈ লৈছোঁ আৰু গোল কৰি লৈছোঁ আৰু ৰুটি বনোৱাৰ নিচিনাকৈ এনেদৰে অলপ বহলাই লৈছোঁ আৰু অকণমান গাঁত কৰি দিছোঁ। চাওক এনেকুৱা ধৰণে আপোনালোকে কৰি ল'ব আৰু এই গাঁতখিনিতে মই এতিয়া দি দিম তিলৰ পুৰখিনি। তিলৰ পুৰখিনি দিয়াৰ পিছত এনেদৰে মই জপাই এইখিনি বন্ধ কৰি দিম আৰু বন্ধ কৰি হুতুলিটোৰ নিচিনাকৈ আকাৰ দি ল'ম। আপোনালোকেও ভালদৰে বন্ধ কৰি ল'ব, নহ'লে অকণমানো যদি ফাঁক থাকি যায় তেতিয়াহ'লে তেলত এইখন ফাটি গোটেইখিনি তিল ওলাই তেলখিনি নষ্ট হৈ যাব। চাওক আমাৰ প্ৰথম পিঠাখন হৈ গৈছে আৰু এতিয়া গৰম হ'বলৈ দিয়া তেলখিনিত মই পিঠাখন দি দিছোঁ আৰু ঠিক একে নিচিনাকৈ আকৌ দ্বিতীয়খন মই পিঠা বনাই ল'ম। চাওক আকৌ মই গোল কৰি এনেদৰে বহল কৰি অকণমান মাজত গাঁত কৰি লৈছোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ তিলৰ পুৰখিনি। তিলৰ পুৰখিনি দিয়াৰ পিছত এনেদৰে মই গোটেইখন পিঠা বন্ধ কৰি হুতুলিটোৰ নিচিনাকৈ বনাই লৈছোঁ। চাওক দ্বিতীয় নম্বৰ পিঠাখনো আমাৰ হৈ গ'ল আৰু এইখনো এতিয়া মই তেলত দি দিম। এনেদৰে এখনকৈ মই পিঠা দি তেলত দি যাম। পিঠাখিনি দিয়াৰ সময়ত গেছৰ ফ্লেম একেবাৰে ল' ৰাখিব লাগিব, নহ'লে পিঠাখিনি দেই যাব। চাওক আৰু এখন পিঠা আমাৰ ৰেডি হৈ গ'ল। এইখন হোৱাৰ পিছতো আকৌ মই এইখন তেলত দি দিম। এনেদৰে মই আটাইখিনি পিঠা এখনকৈ বনাই তেলত দি যাম। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দি মই পিঠাকেইখন লুটিয়াই দিম। চাওক এটা ছাইড আমাৰ ৰঙচুৱা হৈ গৈছে আৰু দুয়ো ছাইড ৰঙচুৱাকৈ মই পিঠাকেইখন ভাজি ল'ম। লাহে লাহে পিঠাকেইখন খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আৰু ফুলিবলৈ ধৰিছে। এতিয়া এনেকুৱা ধৰণৰ যেতিয়া কালাৰটো ৰঙচুৱা হৈ যাব তেতিয়া মই এখনকৈ পিঠা নমাই থ'ম। চাওক প্ৰথমখন পিঠা মই নমাই থ'লোঁ আৰু গোটেইখিনি পিঠা মই এনেদৰে এখনকৈ নমাই থ'ম আৰু আজি আমাৰ হুতুলি পিঠা ৰেডি হৈ গ'ল। যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। চাওক আমাৰ হুতুলি পিঠা ৰেডি হৈ গ'ল। মই এখন আপোনালোকক ফালি দেখুৱাই দিছোঁ। চাওক দেখিবলৈও খুব ধুনীয়া হৈছে আৰু ইয়াৰ টেষ্টটো খুবেই ভাল হৈছিল। আপোনালোকেও এইবাৰ বিহুত এনেদৰে হুতুলি পিঠাৰ জুতি লৈ চাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।